নমস্কাৰ মোৰ জীৱনৰ এটা ঐতিহাসিক দিনৰ কিছু দৃশ্যাংশ ভিডিঅ' ৰূপে সাঁচি ৰাখিছিলোঁ তাকেই অকণমান ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ ফাইনেলি ইটো সিটো ড্ৰেছ পিন্ধাৰ পিছত এইযোৰ ড্ৰেছ ফাইনেল কৰিলোঁ আৰু 3যোৰমান জুতি ট্ৰাই কৰিলোঁ চ' ফাইনেলি এইযোৰ জুতি ছিলেক্ট কৰিলোঁ আকৌ পিছত ফাইনেলি ইটো সিটো আঙুঠি চোৱাৰ পিছত আঙুঠিটো ছিলেক্ট কৰা হৈ গ'ল গুড মৰ্ণিং আৰু আজি হৈছে 15 ডিচেম্বৰ আৰু আজি এটা আমাৰ ঘৰত ডাঙৰেই আৰু আয়োজন আছে আমাৰ ঘৰত নহয় আমি যাম বেলেগত আৰু আজি হৈছে মোৰ দাদাৰ এংগেজমেণ্ট তো আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া সময় হৈছে প্ৰায় 6-7টা তাতকৈ সোনকালে উঠিলোঁ আৰু মোৰ দাদাৰ কাৰণে আজি বহুত স্পেচিয়েল দিন হয় কাৰণ আজি তাৰ মানে আঙুঠি পিন্ধোৱা হ'বলৈ গৈ আছে তাৰ জীৱনৰ প্ৰথম এইটো আৰু সি কিমান এক্সাইটমেণ্ট হৈ আছে আপোনালোকক মই দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আমাৰ দৰাই বোলে স্পা কৰে তাকো হেনো কেৰাটিনৰ তাকে আমাৰ অৰ্পিতা ষ্টাইল বিউটি পাৰ্লাৰ এজনী হৈছে আমাৰ বা ঘৰতে বিউটিচিয়ান আছে গতিকে ফাইদাটো নলয় জানো কেনেকৈ থাকে ৰাতি হেনো কৰিলে ফেচিয়েল গ'ল্ড ফেচিয়েল কৰিছে দেই বুজিটো পাইছেই চাগে এতিয়া পুৰা ধুনীয়াকৈ মাছাজ কৰি আছে মালিচ দিছা ন যাব এতিয়া আৰু দৰা ৰেডি হৈ আছে আজি জীৱনত প্ৰথম এজনী ছোৱালীক নিজৰ কৰিব সেন্দুৰ দিব আঙুঠি পিন্ধাব কিমান যে মনত ফূৰ্তি এয়া দেখোঁতেই লাগিছে বিয়া মানে কি আজি মানে মেইন বিয়াখন নহয় হ'লেও সৰু সুৰাকৈ বিয়াই আৰু ভাৱ বিয়া আৰু এইজনী হৈছে আমাৰ ভাগিন এওঁ আকৌ কোৰিয়ান দেই কোৰিয়াতহে বোলে বসবাস কৰিব তেওঁৰ কিন্তু বিগ ড্ৰিম BTS লাভাৰ আৰু তেখেতে কাৰ লাভাৰ মই সেইটো কৈ দিছোঁ নামটো হৈছে ভি বাকীখিনি মই নাজানো এয়া তেওঁ হেনো কালি মাকৰ পাৰ্লাৰত গৈ চুলি ষ্ট্ৰেট কৰি আহিছিলে মানে টেম্পৰাৰী ষ্ট্ৰেট এয়া বেকাৰ হৈ থাকিলে তেওঁ মনটো দুখ আজি হেনো আকৌ কৰিব চাওকচোন কালিৰ পৰা চুলিকেইডাল মেলিয়ে আছে এয়া আপোনালোকে চাই গৈ থাকক আমাৰ মা বোৱাৰী আহিবতো মানে এতিয়া নাহে আৰু দুদিনমানৰ পিছত আহিব পূৰা এক্সাইটমেণ্ট হৈ আছে একদম কাপোৰ কানি পূৰা মেলি আছে ৰাতিপুৱাই একদম হুলস্থুল আৰু যাবলৈ দেৰি হৈ আছে বোলে এইফালে আমাৰ এই আইতা কালি আহি পাইছেহি যাবলৈ কাৰণে ছোৱালী ঘৰ এয়া ভিনদই গাড়ীখন উলিয়াই দিছে কাৰণ এইখিনিতে আমাৰ অলপ সৰুকৈ নাম এভাগ হ'ব এয়া মায়ে চাওক চোতাল সাৰিছে বোৱাৰী অহা ফূৰ্তিতে তো এতিয়া ময়ো কাপোৰ কানি পিন্ধি একদম টিপটপ হৈ ৰেডি এটা বৰ বেলেগ ফিলিং যিটো ফিলিং যাৰ আঙুঠি পিন্ধোৱা হৈ গ'ল বা যাৰ হ'বলৈ গৈ আছে তেওঁলোকে সেই ফিলিংটো বুজি পাব এটা বৰ বেলেগ আৰু তো এতিয়া যাওঁ আৰু আঙুঠি পিন্ধাবলৈ যাম এতিয়া আৰু শেষত মায়ো একদম দৰ্জাৰ তলা চলা মাৰি আহি আছে আৰু শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে চোন আইতা পূৰ্ণিমাৰে চোন দৰিকা পাৰৰ কইনা মোৰে পূৰ্ণিমাৰে চোন আইতা পূৰ্ণিমাৰে চোন এইবাৰ মোৰ বিয়া হ'ব সকলোৱে জানিব বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিব তো ফাইনেলি মোৰ হ'ব লগা মানুহজনী ঘৰ আহি পাই গ'লোহি তো এওঁৱে হয় মোৰ হ'ব লগা জীৱন লগৰীজনী তো পাৰিলে আপোনালোকে অকণমান আশীৰ্বাদ কৰিব যাতে আমাৰ আগন্তুক জীৱনবোৰ সুখময় হয়
তো তেওঁ এতিয়া ওলাই আহিছে আৰু মানে কিবা নিয়ম নীতি থাকে নহয়, তো তাৰে নিয়ম পালন কৰি মানে আমাৰ ভকতসকলক আৰু আমাক মানে সেৱা জনাবলৈ আহিছে। তাৰপিছত আকৌ ভিতৰলৈ যাব, ভিতৰলৈ গৈ ল'ৰা ঘৰৰ মানুহে দিয়া সাজ পোছাক আদি পিন্ধি আহি সমাজলৈ আকৌ আহিব আগলৈ। তো চাই গৈ থাকিব আৰু কিনো ক'ম আৰু ঠাই বিশেষে নিয়মবোৰো চাগে বেলেগ বেলেগ হয়। তো এনেকুৱা ধৰণে আৰু কাহিনীবোৰ। আৰু এইফালে গামোচা পিন্ধা দুগৰাকী মোৰ ডাঙৰ ভিনদেউ আৰু সৰু ভিনদেউ হয়। বেছি নিশ্চিত আকৌ বেলেগ ভিডিঅ' বনাই দিম। A few moments later. এদিন আহিবি ধৰিলাহি হাতত আজিও আৱৰি আছা সলাব বা দেখি খোজে খোজ দিলাহি আজিও সামৰি আছা হ'ব দিয়া। তোমাতে সবিদিন সকলো প্ৰতিদিন তোমাৰে মাত তোমাতে সবিদিন সকলো শেষলৈ দুয়োৰ কাষত সঁচা হ'ব সপোন আমাৰ মোকো অকণমান চাই থৈ দিয়াচোন। ভালকে Oh, wow.
আপোনাৰ ভগৱতী ডাক্তৰ ৰখিলে প্ৰাৰ্থনা কৃষ্ণ হৰি বানুৰতে উৰণি গাত পাতৰে সাজ পিন্ধি কইনা সাজি উদুলি মুদুলি খবৰ ভাতলি ধুলে ডগৰে বাজিব গধূলি দৰা হৈ পাম তোমাৰ পদূলি। ফাইনেলি সকলোখিনি নিয়ম নীতি সম্পূৰ্ণ হৈ গ'ল আৰু তাৰপিছতে মোৰ শাহুমাই তেওঁলোকৰ পৰিয়ালবৰ্গৰ সদস্য মণ্ডলীৰ সৈতে চিনাকি কৰাই দি আছে। এনেদৰে মই ডাঙৰক সেৱা জনাই হাতযোৰ কৰি আগবাঢ়ি গৈ আছোঁ আৰু তাৰপিছত এতিয়া সেৱা জনোৱা পাল মোৰ হ'বলগীয়া মানুহজনী। তো তেওঁ এতিয়া আমাৰ পৰিয়ালবৰ্গৰ সদস্যসকলক আৰু ভকতসকলক এনেধৰণে মান ধৰি সেৱা জনাই আছে আৰু उठा ले जाऊंगा तुझे मैं डोली में, उठा ले जाऊंगा तुझे मैं डोली में, देखती रह जाएंगी सखियां तुम्हारी, तुमको मुझसे प्यार है प्यार है प्यार, तुमको मुझसे प्यार है प्यार है प्यार। तेरे घर आऊंगी दुल्हन बन जाऊंगी, तेरे घर आऊंगी दुल्हन बन जाऊंगी, अकेली रह जाएंगी सखियां बेचारी। তো আজি মোৰ ৰিং চেৰিমনি হৈ গ'ল আৰু এয়া মোৰ মালতী দেখা পায় মোৰ মন জোচনা আৰু এই ফটো সেশ্যন চলি আছে। আমি ইয়াতো থাকিব আৰু তো ফাইনেলি শেষত ফটো চটো উঠি ল'লোঁ। তো এতিয়া যাওঁ ভিতৰলৈ, পেট পূজা কৰোঁগৈ, তাৰপিছত ঘৰলৈ প্ৰস্থান কৰিম আৰু
Hello. Cô. Anh nghe nó không? আহিছো দেই তো বন্ধুসকল দেখা পালে কি হৈছে কি নাই বাকীখিনি আগৰ ভিডিঅ'ত দেখাব বাই বাই Thank you.